এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আল্লাই কৰাত মোৰো ভালে মই মাৰ ঘৰলৈ আহিলোঁ আজি 2 দিন হৈছে আজি হৈছে স্যাটাৰডে এটা বিশেষ কাৰণত আহিলোঁ সেই কাৰণটো বাৰু আপোনালোকক জনাম মই আৰু এতিয়া কেটা বাজিছে 6:10 মান বাজিছে আজি আমাৰ ঘৰত আলহী আহিব বিশেষ আলহী দেই মানে মোৰ ইনলজৰ ফ্যামিলি আহিব মোৰ হৰু খুৰী আহিব তাৰ পিছত দুগৰাকী মোৰ বা আহিব আপোনালোকক বাৰু দেখাম মই ভাবিলো ব্লগটো এতিয়া আৰম্ভ কৰি দিওঁ বুলি লগতে আম্মাহতকো দেখাবলৈ কাৰণে চেষ্টা কৰিম আপোনালোকক আৰু তেওঁলোকৰ কাৰণে কি কি আয়োজন কৰা হৈছে সেইখিনিও দেখাম ঈদ খাবলৈ আহিব মানে আমাৰ ঘৰত এনেকৈ অহাও নহয় ন আৰু মোৰ ধৰি লওক যেতিয়া মই ইয়াত আহো তেওঁলোক নাথাকে তেনেকৈ নিমিলে সেইকাৰণে মই ভাবিলো যে আজি মই আহিছো যেতিয়া তেওঁলোকো আহিছে এইখিনি মিলি গৈছে সেইকাৰণে ভাবিলো তেওঁলোকক মই মাতি দিওঁ বুলি ঈদ খাবলৈ আৰু মই ব্লগটো এতিয়া আৰম্ভ কৰি দিলো তেন্তে একেবাৰে শেষলৈকে চাব দে আপোনালোকে বা খুৰীহত আহিলে তেওঁলোক আহি মেলি অলপ দেৰি কথা বতৰা পাতিলে লগতে বাচ্চা পাৰ্টিও আছে কোন কোন আহিছে বাৰু ভালকৈ আপোনালোকক দেখাম প্ৰথমতে চাহ নাস্তাখিনি খাই লওক আৰু আম্মাই ভাবিলে যে পোলাওকে বনাই দিব বুলি হেয়ে আৰু কাৰণ গধূলি টাইমত এনেকৈ ঈদ বুলি পোলাওটো চলেই ন এইফালে চাহটা খোৱাৰ পিছত এইফালে অকমানকে ভিডিঅ' কৰিও দেখাই দিলো অহাৰ কাৰণে বহুত বেছি ভাল লাগিলে এইফালে জুনমণি বা মিনু বা কল্পনা খুৰী ভনী বা সাৰা নিখত আনিশা আৰছলান গুটেইখিনি আমি মিলি ফটো ক্লিক কৰিলো খুৰীহত গ'ল খুৰী বাহত আহিছিলে যে আৰছলানহত আহিছিলে ইমান ভাল লাগিলে নহলে টাইমিংটো নিমিলে ন সেইকাৰণে আজি আল্লাই মিলাই দিলে আহিলে খুব ধুনীয়াকৈ কথা বতৰা পাতিলে খোৱা বোৱা কৰিলে ভাল লাগিলে দেই এনেকৈ ভাল লাগে ন ফ্যামিলিৰ মানুহ আহিলে আৰু অলপ পিছত এতিয়া কেটা বাজিছে 8:30 মান বাজিছে অলপ পিছত আপ্পা গৈছে নামাজলে অলপ পিছত আমি আন্টি এগৰাকী ঘৰত যাম মানে আন্টিৰ ছোৱালীজনী সাজি আন্টি দেখাম বাৰু আপোনালোকক আমাৰ খুব বেছি ক্লোজ হয় একদম মানে ঘৰুৱা সম্পৰ্ক আমাৰ আন্টিৰ ছোৱালীজনী নীলু তাই মানে মেট্ৰিকৰ কালি ৰিজাল্ট দিলে ন ৰিজাল্ট ভাল হ'ল হেয়ে মানে খবৰ ল'বলৈ যাম আন্টিয়ে কালিয়ে মাতিছিলে কিন্তু কালি দেৰি হৈ গ'ল যে কালি যোৱা নহলে তাকে এতিয়া যাম আমি আৰু আপোনালোকক কোৱা হোৱাই নাই মই কি এটা বিশেষ কামৰ কাৰণে অহা হৈছে হেতু বাৰু আপোনালোকক জনাম ভাবিছো প্ৰথমতে তাত গৈ মেলি ন আৰু অলপ ফ্ৰী হৈ ল ন মানে বিজি হৈ আছো যে ভাবিছো অলপ ফ্ৰী হৈ মেলি আপোনালোকক জনাই আছো ঠিক আছে এইফালে এতিয়া আমি সাজি আন্টিহঁতৰ ঘৰলৈ গৈ আছো আলফা জাহানে বাকি আমি 4টা আহিছো সিহঁতৰ ঘৰলৈ আহি পালো তাৰ পিছত এইফালে আম্মাই ভাবিছে মই ফটো ক্লিক কৰিছো নেকি তাৰ পিছতহে গম পাইছে আৰু ভিডিঅ' কৰিছো অলপকে দেখাইছো আম্মাক কাৰণ দেখাবলৈ পৰাই নাই ন তাৰ পিছত এলিছকো এনেকৈ এবাৰ দেখাই দিলো তাৰ পিছত সাজি আন্টিয়ে বহুত কিবা কিবি নাস্তা দিছে আমাক আৰু লগতে সাজি আন্টিয়ে মাছ বনাইছিলে আন্টি হসকে আপুনি ইমান টেষ্টি মাছ বনাইছিলে নহয় মই ভিডিঅ'তে কৈ দিছো আৰু তাত কোৱা নহলে যে তাৰ পিছত এইফালে আপোনালোকক কৈ আছিলো যে এটা বিশেষ কামৰ কাৰণে আহিছো বুলি ঘৰলে ঈদ বুলি আহিছোৱে বাৰু কিন্তু হে বিশেষ কামটো হল যে এবাৰ এলিস পঞ্চায়ত ইলেকশনত উঠিছে তাই মানে আগৰ পৰাই মন আছিল ইলেকশনৰ প্ৰতি মানে তাই খুব বেছি মন আছিল কিন্তু এতিয়া এটো সুবিধা পাইছে যেতিয়া আব্বাই মানে বহুতখিনি সাপোৰ্ট কৰিছে লগতে আলফাজেও সাপোৰ্ট কৰিছে হেদিনাখন নমিনেশন ফাইল কৰিব গৈছিল এইফালে আমাৰ ওচৰ সুবুৰীয়া মানুহখিনিও গৈছিল তাইক সাপোৰ্ট কৰিবলৈ তাকে মই কেইটামান ক্লিপ লৈ ৰাখিছিলো ভাবিলো আপোনালোকৰ মাজতো এই গুড নিউজটো শেয়াৰ কৰো বুলি লগতে আপোনালোকে আশীৰ্বাদ কৰিব দেই আৰু মই মানে হেইফালে ব্লকৰ ফালে কেতিয়াও গৈ পোৱা নাছিলো হেদিনাখনে নমিনেশন ফাইল কৰিবলৈ গৈছিলো আমাৰ ওচৰৰ বৌহত খুৰীহত বহুত তেনেকৈ আছিল তাৰ পিছত গুটেই কামখিনি হৈ গ'ল আৰু ব্লগটো এনেকৈ হেক কৰিলো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব